হাই গাইজ, কি খবৰ? আশা কৰোঁ আজিৰ দিন চবৰে ভাল আছে। আমি ভালে। আজি আপোনালোকক দেখাব লৈছোঁ যে আমি ধুনীয়া এখন ৰেচিপি ফুলা বনাওঁ। আজি আমি ফুলাওটো কেনেকুৱা বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। আজি কেনেকুৱা বনাওঁ আমি সেই ষ্টেপটো দেখাই দি আছোঁ। এতিয়া ধুনীয়াকৈ দাংবডিটো সৰুকৈ কাটি লৈছোঁ আৰু গাজৰ কেইটামান, নহৰু, পিঁয়াজ, বিলাহী, লং ইলাচি চব যি লাগে সেইটো ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপাছতে ধুনীয়াকৈ চাউলটো আগতীয়াকৈ তিয়াই থৈছিলোঁ, এইটো চাউল আৰু ধুনীয়াকৈ কাটি লৈ শেষ হ'ব আৰু কাটি মেলি ধুনীয়াকৈ এতিয়া ভাজিব লৈছোঁ। তেলটো প্ৰথমে ঢালিছোঁ, ৰিফাইন তেল দিছোঁ। তাৰপাছতে মছলাকেইটা দি দিছোঁ, লং ইলাচিকেইটা। তাৰপাছতে দি দিম ইয়াতে পিঁয়াজটো। ধুনীয়াকৈ তেলটো ইমান ধুনীয়াকৈ বহুত বেছি গৰম কৰিলোঁ, সেইটো কাৰণে একদম চব হৈ গৈছে। আৰু এতিয়া ইয়াতে দি দিম পিঁয়াজটো ধুনীয়াকৈ দি লৈছোঁ। পিঁয়াজটো দি মেলি ধুনীয়াকৈ লৰাই থাকিব লাগিব। ধুনীয়াকৈ পিঁয়াজটো একেবাৰে লৰাই অকণমান ৰঙা কৰিছোঁ। তাৰপাছতে ইয়াতে দি দিছোঁ বিলাহীটো দি মেলি আকৌ লৰাইছোঁ আৰু অকণমান টাইম। তাৰপাছতে দি দিম ইয়াতে গাজৰকেইটা, এতিয়া ইয়াতে দি দিছোঁ। বিলাহীটোৰ লগত অকণমান লৰাই মেলি আকৌ দাংবডিটো ইয়াতে লগতে দি দিওঁ। আমি কেনেকুৱা ষ্টাইলত বনাইছোঁ সেইটো আপোনালোকক দেখাইছোঁ, আপোনালোকে এনেকৈ বনাই খাই চাব পাৰিব। ইয়াতে দি দিছোঁ এতিয়া দাংবডিটো। এতিয়া ধুনীয়াকৈ লৰাই থাকিব লাগিব অকণমান। ইয়াতে মছলাটো দি দিছোঁ, JK বুলি লিখা মছলা সেইটো আমি কয় বহুত হাঁহি আছিলে। আকৌ ধুনীয়াকৈ লৰাই মেলি ইয়াতে দি দিছোঁ গৰম মছলা, এতিয়া দিছোঁ। তাৰপিছত আকৌ ধুনীয়াকৈ লৰাই থাকিব লাগে অকণমান। তাৰপিছত ইয়াতে কুকাৰ ঢাকনিটো অকণমান বন্ধ কৰি দি থ'ব লাগে। বেছি টাইম নহয়, অকণমান টাইম বন্ধ কৰি থৈ মেলি একেবাৰে আকৌ চাইছোঁ। এতিয়া ইমান ধুনীয়া হৈছে চাওকচোন, ৰঙা। তাৰপিছতে ইয়াতে দি দিছোঁ চাউলকেইটা কিমানখিনি আছে সেইটো চব আমি দি দিম। তাৰপাছতে চাউলটো দি অকণমান লৰাই থাকিব লাগে। আকৌ এতিয়া চাউলটো অকণমান লৈ চাউলটো অকণমান দি আকৌ লৰাই থাকিব লাগে দেই। তাৰপাছতে এতিয়া পানীটো ঢালি দিম। পানীটো ঢালি কিনে অকণমান লৰাই মেলি কুকাৰটো একেবাৰে বন্ধ কৰি থৈ দিম। তাৰপাছতে হৈ যাব, তাৰপাছতে ৰেডি হ'ব আৰু চব। মই ৰখক এতিয়া। ফাইনেলি এতিয়া আমাৰ ফুলাও ৰেডি হ'ল। চবচোন কেনেকুৱা হৈছে দেই, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজি আমি এনেকুৱা ফুলাওটো বনাই খাইছোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ কাৰণে বহুত ভাল আছিলে, টেষ্টি। সেইটো চাওক কেনেকুৱা আছিলে, সেইটো চাওক ইমান ধুনীয়া হ'ল যে আমি কি ক'ম আৰু, ইমান ভাল লাগিলে। আজি ভিডিঅ' ইমানেই আছিলে। আকৌ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম।